দৌদে আৰু গলদং এই দুইজনে মেইন কালেক্টৰ দৌদে আৰু গলদং এই দুইজনক ধৰিলে সব পইচা পাই যাব কোনে পইচা কালেক্টৰ দৌদে আৰু গলদং এই দুইজনক ধৰিলে আৰামছে পইচা পাব যেনিবা এতিয়া আবেলিৰ পৰা এতিয়া কালেকশ্যন হৈ থাকিব মুঠতে ৰাতিপুৱা যদি এই দুইজনক ধৰে আৰামছে পইচা পাই যাব এইটো ব্লেক মানি পইচা কালেকশ্যন এইটো সিন্ডিকেট শ্ৰীৰামপুৰত দুইজনৰ নাম কৈ দিছোঁ মই আপোনালোকে ধৰি লওক এতিয়া এই দুইজনক হাৰামা কি ঈশ্বৰ নাকি ই ভগৱান নাকি তাৰ কথাতে চব হয়তো হৈ যাব হে আচলতে এনেকুৱা আৰু কি মই কথাটো ক'ম আজি স্পষ্টকৈ ক'ম তাৰমানে সি দুটা জাগাত ইলেকশ্যন লৰিছিল এটা হ'ল দেৱৰগাঁও আৰু এটা হ'ল কুচুগাঁওটো মোৰ সমষ্টি দেই সি তাতে 507টা ভোটত হাৰিছে এই হাৰাটোৱে মানে বাৰ সি মানে ভাবি থাকে আৰু কি এই ডেটৰ কাৰণে হাৰিছে এইটো লৈ পেলাই মানে মোক পূৰা মানে কিবা এটা মানে এনেকুৱা অভিযোগ লগাই পেলাই প্ৰেছাৰাইজ কৰিব বিচাৰে কিবা বদনাম পাব্লিকৰ কিবা তাতে ভাত খাইছিল আৰু কি জাগাত আছিল তো তাতে ভাত খাইছিল দাদাগিৰি হোটেলত পিছফালে তাতে মই চব অ'পেন দেখিছোঁ ইমান ড্ৰাইভাৰবিলাকৰ হাৰা শাস্তি লাঠি লৈ পেলাই দাঙি মাৰি কিমান পইচা লৈছিল বি পি এফৰ আছিল এইটোতো বি পি এফে চলাইছিল আজি নাম নকওঁ আৰু এইটো মোৰ বন্ধুসকল মোৰ আজি এইটো অকল 5% আগন্তুক দিনত যদি মোক আৰু এনেকুৱা যদি অভিযোগ আনি থাকে তেতিয়া মই এই 95%টো মই ক'ম যে শ্ৰীৰামপুৰত কোনে চলাইছিল কোকৰাঝাৰৰ পৰা কোনে চলাইছিল কি কাণ্ড হৈছে মই চব কৈ দিম